মৰ্নিং এভৰিৱান কুহিজ ফেমিলি ব্লগ তৰফৰ পৰা আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ। এতিয়া ৰাতিপুৱা 9টা বাজিছে। মোৰ ৰন্ধা বঢ়া হৈ গ'ল। স্বাধীনতা দিৱস উপলক্ষে আজি অলপমান সোনকালেই বনালোঁ। আজি এই বিশেষ দিনটোত কিবা এটা স্পেচিয়েল বনাবলৈ যত্ন কৰিলোঁ। পনীৰৰ 3টা ৰেচিপি বনালোঁ। কিয় 3টা বনাইছোঁতো গম পাইছেই। গতিকে আহকচোন কেনেকৈ কি বনালোঁ চাব। নহ'লে বলক দেৰি নকৰি পাকঘৰলৈ যাওঁ। এয়া মটৰ সিজাই আছোঁ কুকাৰটোত মটৰ পনীৰ বনাবৰ কাৰণে, আৰু আন দুটা ৰেচিপি বনাম কাজু পনীৰ আৰু নৰসিংহৰ সৈতে পনীৰ বনাম। আজিৰ প্ৰথমতে ভিডিঅ'টোত তেনেহ'লে নৰসিংহৰ সৈতে পনীৰ কেনেকৈ বনাম চাম আহকচোন। পনীৰ এটা জোখত কাটি পানীত ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াৰ পৰা অলপমান কাজু পনীৰ বনাবৰ কাৰণে আঁতৰাই থৈছোঁ আৰু বাকীখিনি ফ্ৰাই কৰি ল'ম। ইয়াৰে আধাৰে মটৰ পনীৰ বনাম আৰু আধা নৰসিংহৰ সৈতে বনাম। তেনেহ'লে প্ৰথমতে আহক চাওঁ নৰসিংহৰ সৈতে কেনেকৈনো পনীৰ বনাওঁ। ইয়াৰ পনীৰ ভজা তেলখিনি কেৰাহীটোত ৰৈ গৈছে। এতিয়া 2 চামুচ পিঁয়াজৰ পেষ্ট দি দিছোঁ। পিঁয়াজৰ কেঁচা কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। ইফালে গোটা জিৰা ধনিয়াৰ পেষ্ট, জলকীয়াৰ পেষ্ট আৰু ইফালে আদা নহৰুৰ পেষ্ট তৈয়াৰ কৰিছোঁ। আৰু এইখিনি হৈছে গোটা জালুকৰ পেষ্ট। ইয়াত পেকেট মছলা ব্যৱহাৰ কৰাৰ সলনি এনেধৰণে ব্যৱহাৰ কৰিব, তেতিয়া খাবলৈ বহুতেই টেষ্টি হয়। আৰু তিনিওটা ৰেচিপিৰ কাৰণে মই এইখিনি পেষ্ট বনাইছোঁ। ইয়াৰ পৰা অলপ অলপকৈ আটাইকেইটাতে ব্যৱহাৰ কৰিম। আৰু নৰসিংহৰ এই পেষ্টখনত মই আটাইতকৈ কম মছলা ব্যৱহাৰ কৰিম, নহ'লে নৰসিংহৰ যিটো নিজা গুণ বা নিজা টেষ্ট সেইটো নাইকিয়া হৈ যাব। এতিয়া আটাইখিনি পেষ্টৰ পৰাই অলপ অলপকৈ দি তেলত ভাজি ল'ম। বহুত বেছিকৈও ভাজিব নালাগে মছলাখিনি। তেল বিৰিঙি যোৱালৈকে ভাজি থাকিম। আৰু জুইডাল মন কৰিব একেবাৰে চিমত থৈ দিব লাগিব। তেল বিৰিঙি আহিছে, মছলাৰ এটা ধুনীয়া গোন্ধ আহিছে। এতিয়া এইখিনি সময়তে এটা সৰু সৰুকৈ কাটি লোৱা আলু দি দিলোঁ আৰু আলুখিনি ফ্ৰাই কৰি ল'ম। এইটো সম্পূৰ্ণ অপশ্যনেল হয়, দিয়া নিদিয়াৰ লগত কথা নাই। নিদিয়াকৈও খাবলৈ বহুত ভাল লাগে। জোখমতে নিমখ দি দিছোঁ। প্ৰয়োজন হ'লে পিছত আকৌ দিম। আৰু 5 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিলোঁ। 5 মিনিটৰ পিছত ঢাকনিখন আঁতৰাই দিছোঁ। এনেধৰণে অলপ সময় আলুখিনি ফ্ৰাই কৰি ল'ম। নামমাত্ৰ পানী দি দিছোঁ, আলুখিনি যিহেতু সিজিব লাগিব। আকৌ ঢাকনিখন লগাই দিলোঁ। আলুখিনি নিসিজালৈকে এনেধৰণে মই দুবাৰমান কৰিম। 5 মিনিটৰ পিছত আকৌ ঢাকনিখন আঁতৰাই দিছোঁ। জুইডাল কিন্তু মিডিয়াম ফ্লেমত ৰাখিব লাগিব। মই জুইডাল মিডিয়াম ফ্লেমত ৰাখিয়ে ৰান্ধি আছোঁ। আলুখিনি আৰু অকণমান সময় লাগিব সিজিবলৈ, গতিকে ঢাকনিখন আকৌ 3 মিনিটমানৰ কাৰণে দি দিলোঁ। 3 মিনিটৰ পিছত ঢাকনি আঁতৰাই দিলোঁ। যিখিনি পানী এড কৰিছিলোঁ সেইখিনিও শুকাই গ'ল, আলুখিনিও সিজি গৈছে ধুনীয়াকৈ। আকৌ তেল বিৰিঙি আহিছে। এতিয়া এইখিনি নৰসিংহৰ পেষ্ট বনাই থৈছিলোঁ আৰু ইয়াতে পেষ্টটো ঢালি দিম। এই পেষ্টটোত থকা এক্সট্ৰা পানীখিনি শুহ যাবলৈ দিব লাগিব। আৰু নৰসিংহৰ যিটো কেঁচা কালাৰ সেইটো চেঞ্জ হ'ব। তেতিয়ালৈকে এইখিনি মিডিয়াম ফ্লেমত ৰাখি বনাই থাকিম। আৰু জুইডাল মিডিয়াম ফ্লেমত ৰাখি এক্সট্ৰা পানীখিনি শুহ যাবলৈ দিম। ইয়াৰ পানীখিনি শুহ গৈছে আৰু নৰসিংহৰ যিটো কেঁচা কালাৰ সেইটো চেঞ্জ হৈছে। ধুনীয়া এটা চেণ্ট কৰিছে। যিটোত পেষ্ট থৈছিলোঁ, যিটো বাতিত পেষ্টটো থৈছিলোঁ সেই বাতিটোতে অলপমান গৰম পানী দি আখলি ইয়াতে দি দিছোঁ। পাঁচ মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিলোঁ। জুইডাল মিডিয়াম ফ্লেমতে ৰাখিছোঁ। ধুনীয়া এটা স্মেল কৰিছে। মই এতিয়া এনেকৈ কথাৰে আপোনালোকক ক'ব নোৱাৰিম কিমান ধুনীয়া স্মেল কৰিছে। আপোনালোকে এবাৰ নিজে বনাই ট্ৰাই কৰি চাবচোন। পালক পনীৰ সকলোৱে বনাইছে নিশ্চয়, কিন্তু এনেকৈ নৰসিংহৰ লগতো পনীৰ বনাই খাই চাবচোন। বহুতেই টেষ্টি হয়, লগতে বহুত হেল্ডি হয়। এতিয়া ভাজি লোৱা পনীৰখিনি দি দিলোঁ।
নামমাত্ৰ চেনি দি দিছোঁ এইটো অপচনেল হয় আপোনালোকে দিয়া নিদিয়াৰ লগত কথা নাই নিদিয়াকেও খাবলৈ বহুত টেষ্টি হয় আৰু 5 মিনিটমানৰ কাৰণে উতলিবলৈ দিলোঁ এয়া নৰসিংহৰ সৈতে পনীৰ ৰেডি হৈ গ'ল আজিৰ ভিডিঅ'টোত এই ৰেচিপিটোৱে আগবঢ়ালোঁ আটাইকেইটা ৰেচিপি আগবঢ়াবলৈ হ'লে ভিডিঅ'টো বহুতেই দীঘল হয় মাছৰ সৈতে নৰসিংহৰ জোলৰ জুতি হয়তো আমি সকলোৱে জানো এবাৰ পনীৰৰ সৈতেও নৰসিংহৰ জুতি লৈ চাবচোন এয়া কাজু পনীৰ ৰেডি হৈ আছে আৰু ইফালে এয়া মটৰ পনীৰ পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আজিলৈ আহিলোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ